সকলোকে প্ৰথমতে এটা অনুৰোধ কৰিছো যে আপোনালোক যিহেতু আহিছে মিটিংখন জয়েন কৰিছে ইনকাম এটা অপৰচুনিটি বিচাৰি আহিছে মাই ডিয়াৰ ফ্ৰেণ্ডছ কোনো ইনভেষ্ট কৰিব নালাগে ইয়াতে আপোনালোকে মাত্ৰ অকণমান সময় দিব লাগিব আৰু সেই সময়টোৰ জৰিয়তে সময়কণৰ জৰিয়তে আপোনালোকে খুব সুন্দৰকৈ ইয়াতে এটা ইনকাম জেনেৰেট কৰিব পাৰিব working income জেনেৰেট কৰিব পাৰিব তাৰ পাছত আপোনালোকে নন working income জেনেৰেট কৰিব পাৰিব মই স্ক্ৰীনখন শেয়াৰ কৰিব লৈছো আৰু সকলোকে মই আপোনালোকক কৈছো যে working মানে আপুনি ধৰি লওক ইয়াতে কি হৈছে প্ৰথমতে work কৰিব লাগিব আমি শিকাম আপোনালোকক কেনে ধৰণে কামখিনি কৰিব লাগে ট্ৰেনিং দিয়া হ'ব আৰু এনে ধৰণে আপোনালোকে ইনকামখিনি জেনেৰেট কৰিব পাৰিব আপোনালোকে কিমান ইনকাম বিচাৰে আৰু কিমান সময় দিব পাৰিব তাকে অকণমান আপোনালোকে জনাব চাট বক্সত সকলোৰে মই পিছত কুৱেশ্যনখিনি আপোনালোকক এনসাৰ কৰি দিম এটা আচৰিত ইয়াতে ইনকাম জেনেৰেট কৰিব পাৰিব 300 টকাৰ পৰা 6000 টকালৈকে প্ৰতিদিনে এনে ধৰণে আপোনালোকে ইনকামখিনি কৰিব পাৰিব চাওক এটো হৈছে মোৰ 25 তাৰিখৰ ইনকাম আপোনালোকে ইয়াত দেখা পাইছে স্ক্ৰিনত ইয়াতে 3000 টকা আছে 10 টাকৈ ইয়াতে সিট আছে আৰু এনে ধৰণে আপোনালোকে নিজৰ যিখিনি আপোনালোকে মনত ভাবে তেনে ধৰণে ইয়াতে লব পাৰিব নিজৰকৈ সৰু খুৰা কিছুমান আপোনালোকে নিজে যিখিনি লব বিচাৰে সেইখিনি আপোনালোকে ডিড্ৰিমৰ জৰিয়তে লব পাৰিব মাই ডিয়াৰ ফ্ৰেণ্ডছ কোম্পানীৰ নাম হৈছে ড্ৰিম ট্ৰেড এণ্ড মাৰ্কেটিং সলিউশন প্ৰাইভেট লিমিটেড ইয়াৰে দুগৰাকী আছে এমডি এগৰাকী হৈছে মিসেস পলক বুদৱানী মেম আৰু এগৰাকী হৈছে মিস্টাৰ সংকল্প ৰাৱত ছাৰ খুব কম সময়ৰ ভিতৰত এখেতসকলে খুব এটা সুন্দৰ ইয়াতে ড্ৰিমৰ প্ল্যান লৈ আহিছে ইয়াৰে আমাৰ ড্ৰিমৰ মুখ্য উদ্দেশ্য হৈছে সকলোৰে ঘৰত ইকোনমিক্যাল গ্ৰোথ কৰোৱা ফাইনান্সিয়াল ফ্ৰীডম জেনেৰেট কৰা প্ৰত্যেক ঘৰলৈকে আমাৰ ইণ্ডিয়াৰ প্ৰতি ঘৰ মানুহলৈকে ড্ৰিমৰ জৰিয়তে যাতে ইনকামখিনি খুব সহজে যায় সেইটোৱে হৈছে আমাৰ কোম্পানীৰ লক্ষ্য আৰু উদ্দেশ্য ইয়াতে মই হোষ্ট হিচাপে থাকিম আপোনালোকৰ লগত যোৰহাটৰ পৰা আশা পাত্ৰ ড্ৰিমৰ এগৰাকী ব্ৰেণ্ড পাৰ্টনাৰ আৰু লগতে কোচ এণ্ড ট্ৰেইনাৰ মোৰ বিষয়ে যদি মই ক'বলৈ যাওঁ মই এগৰাকী মোৰ কেৰিয়াৰটো ষ্টাৰ্ট কৰিবৰ কাৰণে মই ইয়াতে জয়েন কৰিছিলো প্ৰথম ইউনিভাৰ্সিটি শেষ কৰাৰ পিছত মই এডুকেশনৰ ফালৰ পৰা এমএসসি ইন ইকোলজি এণ্ড এনভাইৰনমেন্ট ফ্ৰম দিল্লী ইউনিভাৰ্সিটি আৰু সেই দিল্লীতে মই ইউনিভাৰ্সিটি শেষ কৰাৰ পিছত তাতে মোৰ কেৰিয়াৰটো লঞ্চ কৰিছো আৰু এমএনসি কোম্পানীত মই তাতে 4 বছৰ জব কৰিছো তাৰ পাছত অসমত আহিও ইয়াতে মই অসম চৰকাৰৰ অধীনত ইয়াতে চাকৰি কৰিছো আৰু তাৰ পাছত কি হয় এটা সময়ৰ পিছত আসলতে যিসকল আমাৰ লেডি থাকে তেওঁলোকৰ এটা সময়ত কেৰিয়াৰটো আমাৰ ষ্টপ হৈ যায় because of family responsibility তো ময়ো কন্টিনিউয়াস কৰিব পৰা নাছিলো লকডাউনতে আৰম্ভ কৰিছো নেটৱৰ্কিং আৰু আজি মই আপোনালোকৰ আগত এনে ধৰণে প্ল্যানটো প্ৰেজেন্ট কৰিব পাৰিছো আৰু অসমৰ টিমটো মোৰ পৰাই ষ্টাৰ্ট হৈছে আৰু ইয়াতে আমাৰ খুব কম সময়ৰ ভিতৰত ড্ৰিম আৰম্ভ হোৱা এবছৰ হৈছে আৰু এবছৰৰ ভিতৰত আমাৰ ইয়াতে বহুতো লিডাৰ ওলাই গৈছে আৰু ইনকাম খুব সুন্দৰকৈ কৰি আছে লাখৰ ঘৰত কৰি আছে ময়ো কৰি আছো ঠিক সেই ধৰণে আৰু আমাৰ টিমত বহুতো লিডাৰে লাখৰ ঘৰত ইনকাম কৰি আছে মাই ডিয়াৰ ফ্ৰেণ্ডছ ইন্ডিয়ান কনসেপ্ট হয় ড্ৰিম হাৰিয়ানাৰ ফৰিদাবাদত আছে ইয়াৰ হেড অফিসটো আৰু তাৰ পৰাই গুটেখিনি ওয়ার্ক হয় আৰু আমাৰ যেটো আছে মোবাইল সেই মোবাইলটোৰ জৰিয়তে আমি কৰিব পাৰো এতিয়া আহিছো আমি ইয়াতে ইনকামখিনি কেনেকৈ কৰিব পাৰো আৰু ইনকামখিনি আমাৰ কেনেকৈ হৈ আছে সেইখিনি মই আপোনালোকক খুব সুন্দৰকৈ বুজাই দিম আপোনালোকে আধা ঘণ্টাৰ কাৰণে মাত্ৰ ইয়াতে শুনিব আৰু তেতিয়া সকলোৱে ভাল ধৰণে ক্লিয়াৰ হৈ যাব আসলতে ইনকামটো ড্ৰিমে কৰ পৰা দিছে আৰু আমি ইয়াতে লাখ টকা কেনেকৈ ইনকাম কৰি আছো সকলোলৈকে স্বাগতম জনাইছো পুনৰবাৰ লাষ্টলৈকে শুনিব অকনমান ধৈৰ্য সহকাৰে তেতিয়া প্ল্যানটো ভাল ধৰণে বুজিব পাৰিব পইণ্ট টু পইণ্ট মই আপোনালোকক বুজাই দিম ভালকৈ আৰু ইয়াতে যদি আপুনি ভাবিছে মোৰ এডুকেশন নাই মোৰ কোনো এতিয়া ধৰি লওক এজ নাই কিছুৱে ভাবিছে মোৰ এজ নাই হোৱা কিছুৱে ভাবিছে মোৰ এজ কম হৈ আছে কোনোৱে ভাবিছে মোৰ এজ বেছি হৈ গৈছে
কোনোৱে ভাবিছে মোৰ শিক্ষা দীক্ষা নাই আৰু কাৰিকৰী মোৰ কোনো বিদ্যা নাই, তেনেধৰণৰ ইয়াতে নহয়, সকলোকে ইয়াতে স্বাগতম জনোৱা হয়। সকলোৱে ইয়াতে খুব সুন্দৰকৈ জইন কৰি খুব সুন্দৰ প্ৰতিদিনে ইনকাম কৰিব পাৰিব, এটা সবল ইনকাম কৰিব পাৰিব আৰু নিজকে সমাজত এগৰাকী উদ্যোগী মহিলা আৰু উদ্যোগী পুৰুষ হিচাপে ইয়াতে প্ৰতিষ্ঠা লাভ কৰাৰ সুযোগ সুবিধা প্ৰদান কৰে আমাৰ ড্ৰিম কোম্পানীয়ে। বহুত সময় দিব নালাগে ইয়াতে। মেইন কথা হৈছে আপোনাৰ আজৰি সময়খিনি ব্যৱহাৰ কৰি আপুনি ইয়াতে প্ৰতিদিনে ইনকাম কৰিব পাৰিব 300ৰ পৰা 6000 টকালৈকে। তাৰ কাৰণে অকনমান নিজৰ সপোন থাকিব লাগিব আৰু আমাৰ ইয়াত সপোন পূৰণ কৰাৰ কথাহে আমি আলোচনা কৰো। নিজে আপুনি চিন্তা কৰি চাওক, 300 টকাৰ পৰা 6000 টকালৈকে মাত্ৰ দৈনন্দিন খৰচৰ কাৰণে আপুনি ইয়াতে জইন কৰিব নালাগে, নিজৰ সপোনখিনি বাস্তৱত ৰূপায়িত কৰিব পাৰিব ড্ৰিমৰ জৰিয়তে। অকনমান ধৈৰ্য সহকাৰে আপোনালোকে যদি আগ্ৰহেৰে কনসিস্টেন্সিৰে ওয়ার্কটো কৰে তেতিয়া আপোনালোকে খুব সুন্দৰকৈ ইয়াতে ইনকামখিনি কৰিব পাৰিব আৰু প্ৰত্যেক সপ্তাহতে ইয়াৰ পৰা ইনকাম কৰিব পাৰিব খুব সুন্দৰকৈ। প্ৰতিদিনৰ ইনকামটো প্ৰত্যেক মঙ্গলবাৰে আপোনালোকৰ বেংক একাউণ্টত ট্ৰান্সফাৰ হ'ব। সপ্তাহত আপুনি ইনকাম ল'ব পাৰিব, মাহৰ শেষলৈ ইয়াতে ৰৈ থাকিব নালাগে। আমি সপ্তাহত 4টা ইনকাম লওঁ মাই ডিয়াৰ ফ্ৰেন্ডছ। আৰু আপুনি আজি মোবাইলটোৰ জৰিয়তে নিজে এবাৰ কোৱেশ্চন কৰক, মোবাইলটোৰ জৰিয়তে আপুনি কিবা ইনকাম কৰিছে নেকি? মোৰ বোধেৰে আপোনালোকে কৰা নাই। আৰু এটা আজিৰ দিনত বহুতো কুপ্ৰভাৱ পৰিছে, আমাৰ ইন্টাৰনেটৰ জৰিয়তে বহুতো দুৰ্প্ৰভাৱ পৰিছে, বহুতো কুপ্ৰভাৱৰ সংখ্যা বেছি। যদি আপুনি সেই ইন্টাৰনেটটোকে ব্যৱহাৰ কৰি আমাৰ লগত সংযুক্ত হৈ কামখিনি শিকে, আমাৰ নিচিনাকৈ আপুনি ইনকামখিনি কৰিব পাৰিব মাই ডিয়াৰ ফ্ৰেন্ডছ। এগৰাকী হাউচৱাইফে ইয়াতে বহুখিনি ইনকাম কৰিব পাৰিব। ইনকামখিনি আপোনালোকে চাব পাৰে, ইয়াতে ডিসপ্লে হৈ আছে, যিটো নেকি আপুনি ভাবিব নোৱাৰে এনেধৰণে ইনকাম কৰিব পাৰিব। এটা আমাৰ সিস্টেম আছে, সেই সিস্টেমৰ জৰিয়তে যদি আপোনালোকে কামটো কৰে তেতিয়া হলে আপুনি এনেকৈ ইনকাম কৰিব পাৰিব আৰু লাইফ টাইমৰ কাৰণে আপুনি ইয়াৰ পৰা বেনিফিট ল'ব পাৰিব। লগতে আপোনাৰ জৰিয়তে আন 10 গৰাকীকো ইয়াৰ পৰা আপুনি ইনকামখিনি দিব পাৰিব। আৰু যদি আপুনি আজি আমাৰ আপুনি সোশ্যাল মিডিয়াত চাই বাৰ আপোনাৰ এইটো অপৰচুনিটি আহিব। আমাৰ ড্ৰিম কোম্পানী আপুনি দেখিবলৈ পাব আজিৰ ডেটত সোশ্যাল মিডিয়াত, কাৰণ আমাৰ ড্ৰিম হৈছে ফাষ্টেষ্ট গ্ৰোইং কোম্পানী হয় আৰু আটাইতকৈ বেষ্ট প্লেটফৰ্ম হয়। হাইয়েষ্ট ইনকাম আপুনি ইয়াৰ পৰা জেনাৰেট কৰিব পাৰিব। মিনিমাম 300 টকাৰ পৰা 18000 টকালৈকে আপুনি ইয়াৰ পৰা ইনকাম ল'ব পাৰিব। এডুকেশন সিস্টেম পাব আৰু এটা হেলদি এনভাইৰনমেন্টত আপুনি ইয়াতে ওয়ার্কটো ৰান কৰিব পাৰিব। প্ৰথম কথা, ইয়াতে কোনো ধৰণৰ প্ৰডাক্ট সেল কৰিব নালাগে। প্ৰডাক্ট বেসড কোম্পানী হয়, প্ৰডাক্টৰ পৰাই স্টাৰ্ট কৰা হৈছে আমাৰ ড্ৰিম কোম্পানী, কিন্তু আপুনি ইয়াতে কোনো ধৰণৰ সেল কৰিব নালাগে আৰু কোনো ধৰণৰ টাৰ্গেট নাই, কোনো ধৰণৰ আপোনাৰ ইয়াতে কন্ডিশন এপ্লাই কৰিব নালাগে। মান্থলি এটা ফিক্সড ইনকাম আপুনি জেনাৰেট কৰিব পাৰিব, নিজৰ ওয়ার্কৰ ওপৰত ডিপেন্ড কৰি এটা মান্থলি ফিক্সড ইনকাম আপুনি ইয়াৰ পৰা জেনাৰেট কৰিব পাৰিব। আৰু ইয়াতে চাব আপুনি কেনেকৈ এন্ট্ৰি কৰিব পাৰিব। ওয়ান টাইম ভাৰ্সেস লাইফ টাইম ইনকাম। কোম্পানী ফালৰ পৰা আপোনাক এটা প্ৰডাক্ট দিয়া হ'ব, আপুনি এটা কোম্পানী ফালৰ পৰা প্ৰডাক্ট পাব আৰু লগতে লাইফ টাইম ইনকাম জেনাৰেট কৰিবৰ কাৰণে আপুনি এখন সুন্দৰ প্লেটফৰ্ম ইয়াৰ পৰা লাভ কৰিব পাৰিব। আৰু ইনকামটো ক'ৰ পৰা হ'ব সেইটো চাব, সেইটো মই বৰ্ণনা কৰিছো, এইটো হৈছে আমাৰ মেইন টপিক। ইয়াতে ডায়মণ্ড এন্ট্ৰি কথা বৰ্ণনা কৰিছো। ইয়াতে আমাৰ এন্ট্ৰি আছে কেইবাটাও। আপুনি যদি 3000 টকা ইনকাম কৰিব বিচাৰে তেতিয়া হলে আপুনি 2300 টকাৰ এটা প্ৰডাক্ট ইয়াতে অৰ্ডাৰ কৰিব পাৰিব। আৰু আজিৰ ডেটত অফাৰো চলি আছে। আজি মাত্ৰ 2 ঘণ্টাৰ কাৰণে অফাৰ আছে 9টা বজালৈকে। এতিয়া আমাৰ স্টাৰ্ট হৈছে 7টাৰ পৰা 9টালৈকে আছে। যিসকলে আইডি এক্টিভেট কৰে তেওঁলোকৰ কাৰণে এটা অফাৰ থাকিব, আপুনি সিনিয়ৰক হেতু খুলি ল'ব পাৰিব। 3000 টকা যদি আপুনি ইয়াতে ইনকাম কৰিম বুলি ভাবে তেতিয়া আপুনি ইয়াতে 2300 টকাৰ এটা প্ৰডাক্ট অৰ্ডাৰ কৰিব লাগিব। আৰু
ইয়াতে যদি আপুনি 6000 টকা ইনকাম কৰিম বুলি ভাবে তেতিয়া হলে 1200 পিভি কমপ্লিট কৰিব লাগিব দ্যাট মিন্স 4400 টকা এতিয়া মই আপোনালোকক বৰ্ণনা কৰিম ডায়মণ্ড এন্ট্ৰি বিষয়ে কেনেকৈ আমি 6000 টকা ইনকাম কৰিব পাৰিম কোম্পানীয়ে আমাক সুবিধা দিছে 6000 টকা ইনকাম কৰিবৰ কাৰণে প্ৰতিদিনে যেটো আজিৰ ডেটত মই নিজে কৰি আছো আমাৰ আৰু টিম মেম্বাৰ সকলেও কৰি আছে ইয়াতে প্ৰথমতে আপোনাক মই কৈছো যে ওয়ান টাইম পারচেজ লাইফ টাইম ইনকাম ওয়ান টাইমৰ কাৰণে যিকোনো এটা আপুনি অৰ্ডাৰ প্লেস কৰিব লাগিব তাৰ পাছতে আপোনাক ইয়াতে মেম্বাৰ আইডি আৰু পাসওয়ার্ড দিয়া হ'ব তাৰ পাছতে আপুনি দুজনক নিজৰ এই অপৰচুনিটিটো দিব লাগিব আপুনি দুজনক ৰেফাৰ কৰিব লাগিব আমাৰ এই যেটো অপৰচুনিটি হয় দুজনক ৰেফাৰ কৰিব লাগিব আৰু দুজন যেতিয়া আপোনাৰ লগত জয়েন কৰিব তেতিয়া আপোনাৰ প্ৰথম ইনকামটো আহিব মাই ডিয়াৰ ফ্ৰেন্ডছ 1200 টকা 1200 টকা আপোনাৰ প্ৰথম চেকখন আহিব এক মিনিট তাৰ পাছত আপোনাৰ প্ৰথম চেকখন আহিব 1200 টকা যেহেতু আপুনি দুফালে দুগৰাকীক দিছে 1200 পিভি কৈ ডায়মণ্ড এন্ট্ৰি কৰাইছে আপোনাৰ ইনকাম আহিব 1200 টকা পিভি হৈছে পইণ্ট ভ্যালু মানে এটা প্ৰডাক্টৰ আপুনি যেটো প্ৰডাক্ট লৈছে প্ৰডাক্ট ভ্যালু বুলি কোৱা হয় আৰু সেইটোৱে আপোনাৰ ইনকামৰ ঘৰত যাব দুফালে দুজন দিছে আপুনি আপোনাৰ ইনকাম প্ৰথম আহিব 1200 টকা আকৌ ইমানতে আপোনাৰ বিজনেসটো স্টাৰ্ট হ'ব আৰু ইনস্ট্যান্ট আপুনি ইয়াৰ পৰা ইনকামটো পাব মাই ডিয়াৰ ফ্ৰেন্ডছ তাৰ পাছত কি হ'ব সেই দুজন যি দুজনক আপুনি দিছে তেওঁলোক দুজনেও ইয়াতে আৰু দুজন দিব তেতিয়া আপোনাৰ ইনকামটো কি হ'ব 2400 টকা আহিব তেওঁলোকে দিয়াৰ লগে লগে আপুনি ইয়াতে কিন্তু ওয়াৰ্কটো কৰা নাই তেওঁলোক দুজনেহে কৰিছে আপোনাৰ ইনকামৰ ঘৰত সমান গৈছে 2400 টকা যাব মাই ডিয়াৰ ফ্ৰেন্ডছ প্ৰথম দুজন দিলেই হ'ব প্ৰথম দুজনৰ পৰাই আপোনাৰ ইনকামটো স্টাৰ্ট হ'ব আৰু বিজনেসটো আপুনি তেওঁলোকৰ লগতে কৰিব লাগিব আৰু তেওঁলোক দুজনে যিমান দি গৈ থাকিব মানে তলৰ যিসকল আহিছে মেম্বাৰ তেওঁলোকে যিমান দি গৈ থাকিব আপোনাৰ ইনকামটো সেই হিচাপত বাঢ়ি গৈ থাকিব আপোনাৰ তললৈ এটকাও নকমে এটকাও নাবাঢ়ে সমান আপুনি ইনকাম পাব সেইটোকে কোৱা হৈছে working income and non working income মানে দুজনৰ পৰা আপোনাৰ স্টাৰ্ট টু বিগিন হ'ব দুজন দিয়াৰ লগে লগে আপোনাৰ ইনকাম স্টাৰ্ট হ'ব আৰু তেওঁলোক দুজনে যেতিয়া দুজন চাৰিজন দিব আপোনাৰ ইনকাম 2400 হ'ব আকৌ সেই চাৰিজনে যেনেকৈ দিব দুজন দিব ইয়াতে আপোনাৰ ইনকাম হ'ব 4800 টকা স্ট্ৰাকচাৰ ইমানটোৱে আৰু ইয়াতে কোনো হিডেন পইণ্টছ নাই এই হিচাপত আপোনাৰ টিমটো বাঢ়ি গৈ থাকিব আৰু ইনকাম আপোনাৰ হ'ব প্ৰতি সপ্তাহত 6000 rupees আপুনি যদি মাল্টিপ্লাই কৰে তেতিয়া আপোনাৰ ইনকাম হ'ব 42000 মাই ডিয়াৰ ফ্ৰেন্ডছ আৰু মান্থলি আপোনাৰ ইনকাম আহিব 1,60,000 টকা আৰু বছৰত আহিব 21,60,000 টকা এইটো হিচাপত আপোনাৰ ওয়াৰ্কটো ৰান হ'ব লাগিব আৰু ইয়াতে নেসেসাৰী পইণ্টছ কেটামান আছে যেতিয়া আপোনাৰ ইনকামটো হ'ব 1200 টকা কিন্তু আপোনাৰ একাউন্টলৈ ট্ৰান্সফাৰ হ'ব 1020 টকা আমাৰ মিটিংতে গুটেইখিনি আমি বৰ্ণনা কৰি দিও পিছত যাতে আপুনি নুসুধে 1200 টকাৰ জাগাত আমাৰ কিয় 1020 টকা আহিল কাৰণ আমাৰ এটো হৈছে সম্পূৰ্ণ এটা গভ সাৰ্টিফাইড কোম্পানী 5% আমি ট্যাক্স দিব লাগিব গভটক আৰু 5% আমাৰ ৰিপাৰ্চেজ ওয়ালেটত যাব যেটো আপুনি এটা ফ্ৰী প্ৰডাক্ট পাব মাহৰ শেষত আৰু 5% এডমিন চাৰ্জ হিচাপে হেতু কাট যাব নিজৰ স্পন্সৰ দুজন দিব লাগিব আৰু 500 টকা আপোনাৰ মিনিমাম আহিব বেংক একাউন্টত মানডে আমাৰ ক্লোজিং হয় টিউজডে আমাৰ পেমেন্টটো হয় গটিকে ইমানলৈকে আপোনালোকৰ ক্লিয়াৰ হৈছে মই ভাবো আৰু চাব ইয়াতে কোনো লষ্টৰ ঘৰত নাথাকে ওয়ান সাইডত আপোনাৰ পিভি টো বাঢ়ি গৈছে মানে ইনকাম টো বাঢ়ি গৈছে পিভি মিন্স হৈছে ইনকাম আপোনাৰ এটা সাইডত ইনকাম বাঢ়ি গৈছে মানি লওক আপোনাৰ 10000 হৈছে আৰু এটা সাইডত আপোনাৰ 5000 হৈছে আৰু যেটো 5000 থাকিব সেই 5000 টো কি হ'ব আপোনাৰ নেক্সট উইকলে কেৰি ফৰৱাৰ্ড হৈ আপোনাৰ একাউন্টত ইনকামটো আহিব গটিকে ইয়াতে লষ্টৰ ঘৰত একোই নাথাকে আমাৰ ডেইলি ইনকাম বিলাক চাওক আপোনালোকে এনে ধৰণে আহিব এটো হৈছে আমাৰ 6 তাৰিখৰ ইনকাম 3000 টকা আপোনালোকে দেখি পাইছে
মই জুম কৰি দিছো ইয়াতে দেখি পাইছে আপোনালোকে 3000 টকা এটো হৈছে 7 তাৰিখে ইনকাম আপোনালোকে দেখি পাইছে ইয়াতে 3000 টকা এটো 7 তাৰিখে চাওক 11 ৰ পৰা আছে 20 লৈকে আছে 3000 টকা আৰু এটা আছে এটো আছে 21 ৰ পৰা আছে 30 লৈকে ইয়াতে আছে 3000 টকা মানে এজন মেম্বাৰৰ ইয়াতে 6000 rupees লৈকে ইনকাম কৰিব পাৰে নিজৰ ওয়াৰ্কৰ ওপৰত হেতু ডিপেন্ড কৰিব আৰু এই প্ৰতিদিনৰ ইনকাম বিলাক আমাৰ এনে ধৰণে আহিব সপ্তাহত আহিব এটো চাওক আপোনালোকে সপ্তাহৰ ইনকাম চাওক 3 আছে 26 ন 19 ন 22 ন প্ৰত্যেক সপ্তাহতে ইয়াতে ইনকাম এনে ধৰণে আহিব অকনমান কম বেছি হ'ব কিন্তু এনে ধৰণে এটা ফিক্সড ইনকাম আপুনি পাই থাকিব প্ৰত্যেক সপ্তাহতে যেটো নেকি আপুনি যদি আজি ডেটত গুগলত সাৰ্চ কৰে ডি ড্ৰিমৰ বাহিৰে এনে ধৰণৰ প্ল্যান কতোই নাই মাই ডিয়াৰ ফ্ৰেন্ডস আৰু এটা কথা মই আপোনালোকক ইয়াতে ক্লিয়াৰ কৰি দিব বিচাৰিছো মাই ডিয়াৰ ফ্ৰেন্ডস চাব এক মিনিট আমাৰ কিছুমান ইয়াতে লিগেল ডকুমেন্টস আছে যিবিলাক আপোনালোকে চাব পাৰিব নেটত গৈ চাব পাৰিব ddream.in বুলি আপোনালোকে গুগলত গৈ সাৰ্চ কৰিলে গুটেইখিনি আপুনি দেখিব পাব ইয়াতে চাব জিএসটি ৰেজিষ্ট্ৰেচন সাৰ্টিফিকেট আছে পেন কাৰ্ড আছে ইনকৰ্পোৰেচন সাৰ্টিফিকেট আছে ৰেজিষ্ট্ৰেচন সাৰ্টিফিকেট ব্লাৰ হৈ আছে আপোনালোকে সিনিয়ৰ পৰা এখিনি লৈ লব পাৰিব চাও আৰু এইবিলাক হৈছে আমাৰ গ্ৰেন্ড ইভেন্টৰ ফটো হয় ধুনিয়াকে মই আপোনালোকক দেখাই দিম এটা ডিসেম্বৰ 31 ডিসেম্বৰত আমাৰ এটা গ্ৰেন্ড ইভেন্ট হৈছিল তাৰে ফটো অলপ আছে সেইখিনি মই আপোনালোকক দেখাইছো এটো হৈছে মোৰ ইনকাম আপোনালোকে চাওক এটো হৈছে 6 মাৰ্চৰ ইনকাম আপোনালোকে নিশ্চয় দেখা পাইছে আমাৰ টিমৰ যেটো আমি টিমত ওয়াৰ্ক কৰি আছো হেতু হৈছে আসাম টিম ইনফিনিটি আৰু এটো হৈছে মোৰ সপ্তাহৰ ইনকাম আপোনালোকে ইয়াতে চাব পাৰিছে তো ইনকাম বিলাক মাই ডিয়াৰ ফ্ৰেন্ডস এনে ধৰণে আপোনালোকৰ আহিব আৰু ইয়াতে যিবিলাক আপুনি ইয়াতে দিব অৰ্ডাৰ কৰিব যেটো প্ৰডাক্টৰ অৰ্ডাৰ কৰিব তো এনে ধৰণে আপোনালোকে চেক কৰিব পাৰিব গুগলত চেক কৰিব পাৰিব আমি আপোনালোকক ট্ৰেকিং আইডি দি দিম তো এনে ধৰণে আপোনালোকে এবিলাক চেক কৰিব পাৰিব গতিকে খুব এটা সুন্দৰ অপৰচুনিটি হয় মাই ডিয়াৰ ফ্ৰেন্ডস যেটো আপুনি হেৰুৱাব বুলি মই নাভাবো আৰু হেৰুৱালেও আপুনি নিজৰ হেতু এটা লস কৰিব আৰু প্ৰডাক্টৰ কথা কবলৈ গলে আপুনি নিজৰ পছন্দ অনুসৰি প্ৰডাক্ট লব পাৰিব প্ৰথম কথা হৈছে আমাৰ হেলথটো ঠিক কৰিব লাগিব যিকোনো আমাৰ যদি অসুবিধা থাকে আমি নিজকে যদি ৰোগিয়া বুলি ভাবো ৰোগিয়া যদি অনুভৱ হয় তেতিয়া হলে আপুনি যিকোনো কাম কৰিব নোৱাৰিব সেই তাৰ ওপৰত লক্ষ্য ৰাখি কোম্পানী আমাৰ হেলথ প্ৰডাক্টৰে আমাৰ কোম্পানীটো ষ্টাৰ্ট কৰিছিলে বিগিন কৰিছিলে গতিকে ইয়াতে আপুনি ওমেন কেয়াৰটো হৈছে আমাৰ লেডি সকলৰ কাৰণে স্পেশালি আৰু এই যেটো প্ৰডাক্ট আছে এইখিনি প্ৰডাক্ট সম্পূৰ্ণ হাৰ্বেল হয় সম্পূৰ্ণ পিওৰ হয় আৰু ইয়াতে কোনো ধৰণৰ সাইড এফেক্ট নাই আয়ুৰ্বেদিক প্ৰডাক্ট হয় আৰু ইয়াতে সম্পূৰ্ণ আপোনালোকে এইখিনি অৰ্গেনিক প্ৰডাক্ট গতিকে এই প্ৰডাক্ট খিনি চাব যেটো আছে ওমেন কেয়াৰ আমাৰ যি সকল মানে লেডি আছে তেওঁলোক আমাৰ ইয়াতে 99% হাউস ওয়াইফ আছে গতিকে তেওঁলোকে ওমেন কেয়াৰ লৈ ষ্টাৰ্ট কৰিব পাৰিব যেটোৰ জৰিয়তে মাহেকিয়া সমস্যাৰ পৰা আৰম্ভ কৰি হৰমনৰ যিখিনি ডিসব্যালেন্স থাকে বিষ থাকে বডিত কিবা পেইন আছে আমাৰ ওমেন কেয়াৰটো হৈছে তাৰ কাৰণে এটা সাপ্লিমেন্ট এডিটক্সটো হৈছে সম্পূৰ্ণ এটা ইমিউনিটি বুস্টাৰ হয় যেটো লিভাৰ কিডনি আৰু ডাইজেশনৰ কাৰণেও কাম কৰিব বডিটো ক্লিনজিংৰ কাম কৰিব এডিটক্সে হেলথ মেক্সটো হৈছে সম্পূৰ্ণ এটা সাপ্লিমেন্ট হয় হেলথ প্ৰডাক্ট হয় আৰু ইয়াতে 60 ক্যাপসুল থাকিব আৰু এইটো ললে আপুনি 3000 টকা প্ৰতিদিনে ইনকাম কৰিব পাৰিব বাক্টন জুসটো হৈছে ফলৰ ৰস হয় এটো বেৰিৰ পৰা প্ৰস্তুত কৰা হৈছে আৰু ইয়াতে আপুনি 3000 টকা পাৰ ডে ইনকাম কৰিব পাৰিব মাই ডিয়াৰ ফ্ৰেন্ডস আজি শিপিং ফ্ৰী থাকিব আৰু লিপষ্টিক আছে আপোনালোকে লিপষ্টিক লৈ ষ্টাৰ্ট কৰিব পাৰিব আপোনালোকে চাওক সেট আছে নিজে আপোনালোকে সেট খিনি সিলেক্ট কৰি দিব পাৰিব নিজৰ হিচাপত লব পাৰিব
গটিকে প্ৰডাক্ট খিনি আপোনালোকে লৈ ল'ব নিজৰ সিনিয়ৰ জৰিয়তে আৰু আমাৰ 7খন সাৰ্টিফিকেট আছে প্ৰডাক্টৰ ক্ষেত্ৰত এইখিনি চাওক আপোনালোকে স্ক্ৰিনশ্বট লৈ ল'ব পাৰিব আৰু গুগলত সাৰ্চ কৰিব পাৰিব weight loss product আছে ডায়াবেটিকৰ কাৰণে আছে ডাইবা কেয়াৰ আছে আৰু এইখিনি শ্যাম্পু হয় আপোনালোকে চাওক এলোভেৰা হালদি চন্দন ফেস ওয়াশ এইখিনি হৈছে আমাৰ গোটেইখিনি প্ৰডাক্ট তুলসী ৰস আছে তুলসী ড্ৰাপ এটো বাটন জুস এইখিনি চাওক আপোনালোকে লৈ ল'ব পাৰিব স্ক্ৰিনশ্বট লৈছেনে কিমানখিনি ইনগ্ৰেডিয়েন্ট আছে আপোনালোকে চাব পাৰিব ইয়াৰ পৰা এটো টি ট্ৰি ফেস ওয়াশ weight loss capsule এইখিনি আপোনালোকে চাব পাৰিব নিজৰ সিনিয়ৰ পৰা আপোনালোকে এনে ধৰণে লৈ ল'ব পিডিএফ আছে এইখিনি প্ৰডাক্ট এটো চাওক আপোনালোকে কিমান সাপ্লিমেন্ট আছে বাটন জুসটোত আমাৰ যেহেতু খানা পিনা খিনি আজিকালি আপ ডাউন হৈ থাকে গটিকে আপোনালোকে এনে ধৰণে হেলথ সাপ্লিমেন্ট এটা লৈ পেলাই নিজৰ শৰীৰটো ৰোগমুক্ত কৰাৰ লগতে এটা ইনকাম অপৰচুনিটি গ্ৰেব কৰিব পাৰিব লাইফ টাইমৰ কাৰণে এইখিনি আছিল আৰু এতিয়া কাৰবাৰ যদি কিবা কোৱেশ্চন আছে আপোনালোকে কৰিব মই আনসাৰ খিনি কৰি দিম কি কোৱেশ্চন আছিল আপোনালোকে